एलेक्सा, मेरा एक YouTube अकाउंट है, नाम है शांतनु नाथ व्लॉग्स, क्या आप पहचानते हो? गजब बेइज्जती है। हेलो फ्रेंड्स, वेलकम टू माय चैनल शांतनु नाथ। আহক আমি এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। এলেক্সাৰ লগত কিছু বাৰ্তালাপ আৰম্ভ কৰিম আৰু মোৰ মুখখন আহি আছে নে চাই লওঁ। আহি আছে। এইটো হ'ল এলেক্সা, চবেই জানে, চিনি পায় আৰু মই ইয়াক যিকোনো ধৰণৰ প্ৰশ্ন সুধিব পাৰোঁ, যিকোনো কথা সুধিব পাৰোঁ। কাৰণ অসমীয়াটো ইমান ভালকৈ নাজানে আৰু হিন্দী ইংলিছ চব জানে, কিন্তু মই ইংলিছত ভাল নহয়। ইংলিছত ভালেই মই, কিন্তু মই ইংলিছ নকওঁ, কিন্তু মই হিন্দীতে কথা পাতিম আজি। মোৰ অলপমান ইংলিছটো এই আছে। एलेक्सा, कैसे हो? ਤੁਹਾਡੇ ਨਾਲ ਰਵਾਂਗੇ ਤਾਂ ਐਸ਼ ਹੀ ਕਰਾਂਗੇ। प्लीज हिंदी। एलेक्सा प्लीज, लैंग्वेज इज हिंदी। कोलकाता 4KLM কিবা এটা ভুল দেখাইছে। মই মানে হিমাচল প্ৰদেশ যান্ত্ৰিক বিজুতি হৈ আছে, অলপমান মই বেলেগ দেখাইছোঁ। ভাল কৰি লওঁ হা। ভাল কৰিবৰ কাৰণে মই এখেতক ধৰিব লাগিব। ই মানে কিবা কৰি আছে, মোবাইলৰ পৰা ডাইৰেক্ট কৰি আছে। মানে মোক ইহঁতে নিবিচাৰে যে মই এজন ভাল ইউটিউবাৰ হৈ আপোনালোকৰ মঞ্চত থিয় দিওঁ, এইবিলাক নিবিচাৰে। কাৰণ ইহঁতে খালি হানা খোচা কৰিব জানে বেক চাইডেদি। আহকচোন আমি কথা পাতোঁ, এলেক্সাৰ লগত কিছু সময় কথা পাতিম আৰু তাৰপিছত ভাত খাব আহিছিলোঁ বাৰু। এতিয়া এনেই হয়তো বস্তুটো দেখা পালোঁ, বেলেগতো দেখা পাইছোঁ আগতে আনবক্সিং কৰা, কিন্তু আজি ডাইৰেক্ট পালোঁ এলেক্সাক মোৰ ফ্ৰণ্টত। তো हेलो एलेक्सा। एलेक्सा हाय। नमस्ते, मैं आपकी कैसे मदद कर सकती हूँ? कैसी हो एलेक्सा, कैसी हो? आज मैं काफी पोएटिक मूड में हूँ। मेरी क्यों, कुछ क्यों, रचनाएं सुनना चाहेंगे? तो बस कहिए, कविता सुनाओ। तो एलेक्सा कविता ही सुना दो। एलेक्सा कविता सुनाओ। जब रात आई तो आसमान आया झिलमिल, चमकता चांद आया पूरा, तारे आए। जब रात आई तो चांद ने नदी में डुबकी ली तारों के साथ, और पानी में बहता रहा। जब रात आई तब धीमी थी हवा, तब धीमी थी नदी। नदी बही सारी रात और तैरता रहा झिलमिल आकाश। एलेक्सा थैंक यू, बहुत कला। यू वेलकम। आई वेलकम, आई ऑलवेज वेलकम। एलेक्सा खाना खाया? चलते रहने के लिए मुझे सिर्फ बिजली और वाईफाई की जरूरत है। एलेक्सा स्टॉप। एलेक्सा स्टॉप। एलेक्सा स्टॉप, स्टॉप। एलेक्सा स्टॉप। খৰতৰে এটি সেমেকা ৰাতি শুনিছোঁ নিয়ৰ ৰুমঝুম, লিখিব খুজি থমকি হেৰো বাৰে বাৰে কবিতা প্ৰেমৰ। খৰতৰে এটি সেমেকা ৰাতি শুনিছোঁ নিয়ৰ ৰুমঝুম। হাই ফ্ৰেণ্ডছ, আৰু মোৰ যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰিব, যাতে মই আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' বনাব পাৰোঁ। তাৰেই আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম। বাই বাই।